हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। आज मैं आपलोक केनेকৈ घरते सहजभावे एटा बाली फिल्टार बनाब पारि। এই ফিল্টাৰটো টিউবৱেল নাইবা মটৰ পানী যি আইৰণ থাকে সেই আইৰণ ফিল্টাৰ কৰিব পাৰি। আজি মই যিটো পদ্ধতি আপোনালোকক দেখুৱাম এই পদ্ধতি ফিল্টাৰ বনালে অতি কম সময়তে পানী ফিল্টাৰ কৰিব পাৰিব। বহু সময় ধৰি ৰৈ থকাৰ প্ৰয়োজন নাই আৰু পানী ফিল্টাৰ কৰি যেতিয়া ফিল্টাৰটো জাম হ'ব তেতিয়া ইয়াক ধোৱাৰো এটা সহজ পদ্ধতি আছে। কিন্তু কেনেকৈ জানিব বাবে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফিল্টাৰটো বনাবৰ বাবে আমাক প্ৰথমে লাগিব এটা ড্ৰাম। এই ড্ৰামটো মই 100 লিটাৰৰ লৈছোঁ। এইটো 100 লিটাৰ ল'ব লাগিব বুলি কোনো কথা নাই। আপোনালোকে ইচ্ছা কৰিলে 200 লিটাৰ 300 লিটাৰ 500 লিটাৰ ল'ব পাৰিব। ইয়াৰ পিছতে লাগিব আমাক এই বস্তুখিনি আৰু লগতে লাগিব এনেকুৱা এখন ফিল্টাৰ নেট, বালি আৰু শিলগুটি লাগিব। এই বস্তুখিনি মই 1 ইঞ্চি সাইজৰ লৈছোঁ। এতিয়া মই কৈ আছোঁ এই বস্তুখিনি কোনটো বস্তু কি নামেৰে জনা যায়। এইটোটা হৈছে 1 ইঞ্চি সাইজৰ CPVC পাইপ। এই পাইপটো মই চুটি দেখাইছোঁ। এই পাইপটো কমেও 3 ফুটমান দীঘল লাগিব। এইটোটা হৈছে টেকনিপুল। এইটো হৈছে FTA, এইটো হৈছে MTA, এইটো হৈছে এলবো, এইটোটা এলবো, এইটো হৈছে T, এই দুটা হৈছে এনকেপ। এইটো হৈছে CPVC সলভেন্ট চিমেণ্ট, আঠাটা হয়। এইটো হৈছে টেপলং টেপ। এতিয়া মই দামটো ফুটাই ল'ব লাগিব। দামটো মই ফুটাই ল'লোঁ। এনেকুৱা এটা জোখত উলিয়ালোঁ যাতে টেকনিপুলটো এনেকৈ সোমায়। টেকনিপুলটো ইয়াত সোমাব লাগিব। এতিয়া মই এই পাইপটো এতিয়া পিচ কৰিম, জোখত কাটিম এতিয়া। কিন্তু কেনেকৈ কাটিম, কিমান জোখত কাটিম মই আপোনালোকক দেখাই আছোঁ ৰ'ব। এইটো পজিশ্যনত ইমানটো জোখত হোৱাকৈ দুটুকুৰা পাইপ হয়। এইটো চাইডে টুকুৰা হ'ব, এইটো চাইডে টুকুৰা হ'ব। এইটো জোখত ইমানটো জোখত আমি এতিয়া পাইপ টুকুৰা কাটিম। এতিয়া মই পাইপ কেইটুকুৰা এটুকুৰা এটুকুৰাকৈ 5 টুকুৰা কৰি কাটিলোঁ। এটুকুৰা, দুটুকুৰা, 3 টুকুৰা, 4 টুকুৰা, এই 5 টুকুৰা। এইটো পজিশ্যনত পাইপকেইটা বহিব। এইটো আমি এতিয়া বস্তুটো এই পজিশ্যনত ফিটিং কৰিম। এনেকৈ এইফালে দুফালে দুটা ইনকেপ লগাব লাগিব। ইয়াৰ পাছতে লগাব লাগিব এইফালে এটা এলবো, এইফালে এটা এলবো, এইফালে এটা আহিব এলবো। তাৰপিছতে চুটি পাইপ দুটুকুৰা আহিব, পাইপ দুটুকুৰা আহিব। ইয়াৰ পিছতে লগাব লাগিব এটা টিটো এনেকৈ লগাম, এনেকৈ টিটো লগাব লাগিব। তাৰপিছতে চুটি পাইপ টুকুৰা ইয়াত লগাম, এইটো MTA লগাম। MTA পিছত আহিব টেকনিপুল। টেকনিপুলটো ইয়াত ফিটিং হৈ যাব। এইটো পজিশ্যনতে আমি বস্তুটো ফিটিং কৰিম। এইটো থাকিব ফিল্টাৰটোৰ ভিতৰৰ ফালে। ইয়াতে ফিল্টাৰটো পানী আহিবৰ বাবে ফুটা উলিয়াব লাগিব। কেনেকৈ ফুটা উলিয়াব লাগিব মই দেখাই আছোঁ। এইকেইটা ফুটা উলিয়াবলৈ হ'লে আমি প্ৰথমে এইকেইটা খুলি ল'ব লাগিব। এইকেইটা খুলি ল'লোঁ, এনেকৈ খুলি ল'লোঁ। খুলি লৈ এতিয়া এইকেইটা কাটিং কৰিম। ইয়াত পিচ পিচ কৰি হেকচুৱেদি কাটি ফুটা উলিয়াম। এনেকৈ ফুটা উলিয়াম। গোটেই পাইপকেইটাত ফুটা উলিয়াই ল'লোঁ। এইদৰে ভিতৰত পাইপকেইটা ফিটিং হ'ব। এতিয়া মই পাইপকেইটা আঠা দি ফিক্স কৰি ল'ম।
এনেদৰে আমি আঠা দি ফিক্স কৰি ল'লোঁ। এই দুঠাইত আমি আঠা দি ফিক্স কৰা হোৱা নাই, কাৰণ ভৱিষ্যতে ইয়াক খুলিবলগীয়া হ'লে আমি খুলিব নোৱাৰিম। গতিকে আমি এনেদৰে খুলিব পৰা প্ৰভিজন ৰাখি থৈছোঁ। এইটো চাইডে খুলিব পাৰি আৰু এইটো চাইডে খুলিব পাৰি। এইটো চাইডে এনেকৈ খুলিব পাৰি। এইটো মই এমটিয়ে ফিক্স কৰি ল'লোঁ আঠা দি। ইয়াত পিছত মই টেকনিপুল লগাই দিম এনেকৈ। এতিয়া মই এই পাইপ দুটা যিকেইটা ফাক আছে ফাককেইটা মই নেট দি মেৰিয়াই ল'ম। এনেদৰে মই নেটখন এলুমিনিয়াম তাঁৰ দি বান্ধি লৈছোঁ। এনেদৰে মই পাইপ দুটা নেট দি ভালদৰে বান্ধি ল'লোঁ আৰু এটা পাইপত তিনিটাকৈ গাঁঠি দিছোঁ। এটা দুটা তিনিটা, এইফালেও তিনিটা গাঁঠি দিছোঁ। এটা দুটা তিনিটা। ইয়াৰ পিছতে মই টেংক নিপুলটো লগাই ল'ম। এতিয়া এই নটটো এনেদৰে খুলি ল'ব লাগিব। এই ৱাছাৰটোৱে খুলি ল'লোঁ। এতিয়া মই এই পাইপ দুটা ওপৰলৈ বেণ্ড কৰি ল'ম, তেতিয়া ভিতৰলৈ সোমোৱা সুবিধা হ'ব। এই জইণ্ট দুটাত আঠা দি নোলোৱাৰ বাবে ওপৰলৈ বেণ্ড কৰি ল'বলৈ আমাৰ সুবিধা হৈছে। এইটো ড্ৰামটোৰ ভিতৰৰ ফালে থকা ফুটাটোত সোমাই দিম। পাইপটো ভিতৰৰ ফালে সোমাই লোৱাৰ পিছত বাহিৰৰ ফালে মই প্ৰথমতে এনেকৈ ৱাছাৰটো লগালোঁ। তাৰপিছত এনেদৰে নটটো লগাই টাইট কৰি দিম। এতিয়া এনেদৰে নটটো টাইট কৰি ল'লোঁ। পাইপ দুটা পোনাই দিম, পোন কৰি দিম এনেকৈ। এনেদৰে দামটো ভিতৰৰ ফালে পাইপটো পোনাই ল'লোঁ। এইটো পজিশ্যনত ফিটিং কৰিছোঁ। ফিল্টাৰটো বাহিৰৰ ফালে টেংক নিপুলটোৰ ওপৰত মই এনেদৰে টেপলং টেপ মেৰিয়াই লৈছোঁ। ইয়াৰ পিছতে ইয়াত FTA-টো লগাই ল'ব লাগিব। এনেদৰে FTA লগাই লৈছোঁ। এই FTA-টোত আপোনালোকে ইচ্ছা কৰিলে এটা টেপো লগাই ল'ব পাৰিব। মই কিন্তু টেপ ব্যৱহাৰ কৰা নাই। টেপ ব্যৱহাৰ কৰিলে কি হ'ব, আপোনালোকে ইচ্ছা কৰিলে পানী বন্ধ কৰিব পাৰিব, বন্ধ কৰিলে খুলিব পাৰিব, তেনেকুৱা সুবিধা কৰি ল'ব পাৰিব। এই টেপ লগাবলৈ হ'লে লাগিব এনেকুৱা এটুকুৰা পাইপ, সৰু পাইপৰ টুকুৰা এটা, ইমানকণমান টুকুৰা এটা লাগিব, আৰু লগতে লাগিব এটা ব্ৰাছ চকেট আৰু এটা টেপ লাগিব। এনেদৰে আমাৰ ফিল্টাৰটোত লগাবলগীয়া পাইপৰ কাম সম্পূৰ্ণ হৈ গৈছে। বাহিৰ চাইডে হৈছে এনেকুৱা আৰু ভিতৰৰ চাইডে হৈছে এনেকুৱা। ইয়াতে প্ৰথমে দিম শিলগুটি, তাৰপিছতে দিম বালি। ফিল্টাৰটোত বালি আৰু শিলগুটি ভৰোৱাৰ আগত মই এডাল কাঠৰ ষ্টেণ্ডাৰ ওপৰত এনেদৰে ফিল্টাৰটো উঠাই ল'লোঁ। তাৰপিছত ইয়াতে ভৰাম বালি আৰু শিলগুটি। ফিল্টাৰটোৰ ভিতৰৰ ফালে শিলগুটি দি ল'লোঁ। শিলগুটিটো মই 4 ইঞ্চিমান ডাঠকৈ দিছোঁ, যাতে পাইপকেইটা ঢাক খাই থাকে, ভিতৰৰ পাইপকেইটা যাতে ঢাক খাই থাকে, এনেকুৱাকৈ দি লৈছোঁ। এতিয়া ইয়াতে মই দিম বালি। ফিল্টাৰটোত শিলগুটি আৰু বালি ভৰোৱাৰ আগত মই ভালদৰে ধুই চাফা কৰি লৈছোঁ। আৰু ইয়াৰ পৰা ইমানটোমানলৈকে 2 ফুটমান ডাঠ হোৱাকৈ মই ফিল্টাৰটোত বালি দি ভৰ্তি কৰি ল'লোঁ। আৰু এনেদৰে বালি দিয়াৰ পিছত ওপৰফালে অলপ জেগা ৰাখিছোঁ, যাতে ইয়াত পানী ঢালিব পাৰি। এনেদৰে আমি ফিল্টাৰটোৰ ভিতৰত পানী প্ৰথমতে ভৰ্তি কৰি লৈছোঁ। ইয়াৰ পিছতে এতিয়া আমি পানী খুলি দিম। প্ৰথমতে অলপ লেতেৰা পানী ওলায়, সেই লেতেৰা পানীখিনি আমি যাবলৈ দি ল'লোঁ। এতিয়া লাহে লাহে চাফা পানী ওলাবলৈ আৰম্ভ কৰিছে। এইদৰে ফিল্টাৰটো বনালে কি হ'ব, আপোনালোকৰ পানী কম সময়ৰ ভিতৰতে পানী ফিল্টাৰ হৈ ওলাই যাব। ৰুই থকাৰ প্ৰয়োজন নাই, খুব কম ভিতৰতে পানী ফিল্টাৰ হৈ যাব। এই ফিল্টাৰটো কেৱল টিউবৱেল নাইবা মটৰৰ পানীত যি আইৰণ থাকে, সেই আইৰণ পানী ফিল্টাৰ কৰিবৰ বাবেহে। এইখিনিতে এটা কথা ঠিক যে পানী সৰহকৈ পৰিলে যে কম ফিল্টাৰ হ'ব বা লাহে লাহে পৰিলে যে বেছি ভাল ফিল্টাৰ হ'ব, তেনেকুৱা কোনো কথা নাই। আচল কথাটো হৈছে কি, আইৰণ পানী যিমান ডাঠ বালি ঘনত্ব মাজেদি পাৰ হৈ যাব, সিমানে ভাল ফিল্টাৰ হ'ব। মানে বালি লেয়াৰটো যিমানে ডাঠ হ'ব, সিমানে পানীটো ভাল ফিল্টাৰ হ'ব। আৰু লগতে বালি কোৱালিটিও ভাল হ'ব লাগিব, তেতিয়াহে পানী ভাল ফিল্টাৰ হ'ব। ভিডিঅ'টোৰ আৰম্ভণিতে এটা কথা কৈছিলোঁ যে
পানী ফিল্টাৰ হৈ যেতিয়া ফিল্টাৰটো জাম হ'ব তেতিয়া ইয়াক ধোৱাৰ কি সহজ পদ্ধতি আছে। সেই সহজ পদ্ধতি হৈছে বেক ৱাছ আমি কেনেকৈ কৰিম। সেই যিসকলে মটৰ ব্যৱহাৰ কৰে, মটৰ ব্যৱহাৰ কৰাসকলে মটৰৰ যি পানী অহা পাইপ, সেই পাইপডাল ফিল্টাৰটো পানী ওলোৱা পাইপডালত সোমোৱাই দিব লাগিব। সোমোৱাই লৈ মটৰটো অন কৰিব লাগিব। মটৰৰ যি প্ৰেছাৰ আছে সেই প্ৰেছাৰত ফিল্টাৰৰ ভিতৰৰ ফালে পানী সোমাই গৈ ফিল্টাৰটো ওপৰৰ ফালে ফিল্টাৰৰ ভিতৰত যি জাম আছে জামখিনি ওলাই গুচি যাব। এনেদৰে 5 পৰা 10 মিনিট কৰাৰ পিছত ফিল্টাৰটো সম্পূৰ্ণৰূপে চাফা হৈ পৰিব। এনেদৰে বেক ৱাছ কৰাৰ পিছত ফিল্টাৰটো পুনৰ পানী ফিল্টাৰ কৰিব পৰা হৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰিব। আৰু যদি এনেধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মৰম দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।